হেল্ল' অসমবাসী ৰাইজ 2024 লোকসভা নিৰ্বাচনৰ বাবে আমাৰ অসমত হ'বলগীয়া ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ যোৱা 7 মে তাৰিখে সফল পৰিসমাপ্তি ঘটিল। ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক মহাৰণখনত শেষ হাঁহি কোনে মাৰিব সেয়া অহা 4 জুন তাৰিখে আমি আটাইয়ে জানিবলৈ সক্ষম হ'ম। এতিয়া মূল কথাটো হ'ল যে আমাৰ অসমত থকা 14টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সৰ্বমুঠ 143 গৰাকী প্ৰাৰ্থীৰ ভিতৰত কাৰনো কিমান সম্পত্তি আছে আপোনালোকৰ জানিবলৈ নিশ্চয় মন যায় আৰু সেই কাৰণে আপোনালোকে এই ভিডিঅ'টোত ক্লিক কৰিছে। গতিকে আহক বেছি পলম নকৰি টপ 10 আছামিছৰ আমাৰ আজিৰ ভিডিঅ'টোত অসমৰ আটাইতকৈ ধনী 10 গৰাকী লোকসভা সাংসদ প্ৰাৰ্থীৰ নামত থকা সম্পত্তিসমূহৰ আমি হিচাপ লওঁ। নম্বৰ 10 উদয় শংকৰ হাজৰিকা। লখিমপুৰ জিলাৰ নিবাসী বৰ্তমান 65 বছৰ বয়সীয়া উদয় শংকৰ হাজৰিকাই লখিমপুৰ লোকসভা সমষ্টিৰ পৰাই কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যোৱা 22 মাৰ্চ 2024 তাৰিখে নিৰ্বাচন আয়োগক জমা দিয়া শপতনামাত উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল উপাৰ্জনৰ উৎস হ'ল ব্যৱসায় তথা ভাড়াতীয় আয়, ইংৰাজীত যাক আমি ৰেণ্টেল ইনকাম বুলি কওঁ। 2022-23 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় হ'ল 68,12,540 টকা। তেখেতৰ নামত থকা মুভেবল এছেট যাক অসমীয়াত আমি অস্থাৱৰ সম্পত্তি নামেৰে জানো, তাৰ বৰ্তমান সময়ৰ মূল্য হ'ল 3,14,10,402 টকা। অস্থাৱৰ সম্পত্তিৰ অৰ্থ হ'ল মানুহৰ এনে ধৰণৰ সম্পত্তিসমূহ যাক অতি সহজে এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰিত কৰিব পাৰি, যেনে নগদ টকা, বেংক বেলেঞ্চ, গাড়ী মটৰ, গহনা পাতি ইত্যাদি ইত্যাদি। ইয়াৰ লগতে তেখেতৰ নামত থকা ইমুভেবল এছেট যাক অসমীয়াত আমি স্থাৱৰ সম্পত্তি নামেৰে জানো, তাৰ মূল্য হ'ল 3,14,11,885 টকা। এই স্থাৱৰ সম্পত্তিৰ অৰ্থ হ'ল মানুহৰ এনে সম্পত্তি যাক আমি এঠাইৰ পৰা আন এঠাইলৈ নিব নোৱাৰো, উদাহৰণস্বৰূপে ঘৰ দুৱাৰ, মাটি বাৰী ইত্যাদি। গতিকে দেখা গ'ল যে তেখেতৰ স্থাৱৰ আৰু অস্থাৱৰ দুইটা সম্পত্তিক লগ লগালে তেখেতৰ মুঠ সম্পত্তিৰ মূল্য হ'ব 6,28,22,287 টকা। আনহাতে আকৌ উদয় শংকৰ হাজৰিকাৰ নামত সৰ্বমুঠ 3,53,47,475 টকাৰ লোনো আছে, যাক তেখেতে সুদসহ উভতাইও দিব লাগিব। সেয়েহে যদি আমি তেখেতৰ মূল সম্পত্তিৰ পৰা এই লোনৰ টকাৰ পৰিমাণটো বাদ দিওঁ, তেনেহ'লে আজিৰ তাৰিখত তেখেতৰ আচল সম্পত্তিৰ পৰিমাণ হ'ব 2,74,74,812 টকা। নম্বৰ 9 দুৰ্গা দাস বড়ো। ওদালগুৰি জিলাৰ নিবাসী বৰ্তমান 65 বছৰ বয়সীয়া দুৰ্গা দাস বড়োৱে 2024 নিৰ্বাচনত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ পৰা BPF দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যোৱা 2 মে 2024 তাৰিখে তেখেতে জমা দিয়া শপতনামাত উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল আয়ৰ উৎস হ'ল খেতি আৰু পেঞ্চন। 2023-24 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় 11,99,540 টকা, প্ৰায় 12 লাখ টকা। তেখেতৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য হ'ল 84,05,043 টকা। আনহাতে স্থাৱৰ সম্পত্তিৰ মূল্য হ'ল 2,01,15,000 টকা। গতিকে তেখেতৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'লগৈ 2,85,20,043 টকা। আনহাতে আকৌ দুৰ্গা দাস বড়ো ডাঙৰীয়াই পৰিশোধ কৰিবলগীয়া কোনো ধৰণৰ লোন নাই, সেয়েহে তেখেতৰ মূল সম্পত্তি আৰু আচল সম্পত্তিৰ মাজত কোনো ধৰণৰ পাৰ্থক্যও নাই। নম্বৰ 8 সৰ্বানন্দ সোণোৱাল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এইবাৰৰ নিৰ্বাচনত নিজৰ গৃহ লোকসভা সমষ্টি ডিব্ৰুগড়ৰ পৰাই বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যোৱা 25 মাৰ্চ 2024 তাৰিখে জমা দিয়া শপতনামাত উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল আয়ৰ উৎস হ'ল ৰাজনৈতিক নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেখেতৰ দৰমহা। 2022-23 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় 20,33,560 টকা। অস্থাৱৰ সম্পত্তিৰ মূল্য 1,64,65,259 টকা। স্থাৱৰ সম্পত্তিৰ মূল্য 3,11,20,000 টকা। মুঠতে 4,75,85,259 টকা। তেখেতৰ নামত থকা লোনৰ পৰিমাণ 25,78,370 টকা। গতিকে তেখেতৰ আচল সম্পত্তিৰ মূল্য হ'ব 4,50,06,889 টকা। নম্বৰ 7 হাফিজ ৰাছিদ আহমেদ চৌধুৰী। অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰে নিবাসী বৰ্তমান 71 বছৰ বয়সীয়া হাফিজ ৰাছিদ আহমেদ চৌধুৰীয়ে এইবাৰৰ নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যোৱা 3 এপ্ৰিল 2024 তাৰিখে তেখেতে জমা দিয়া শপতনামাত তেখেতৰ মূল আয়ৰ উৎস তেখেতে উল্লেখ কৰা নাই, কিন্তু মই আপোনালোকক কৈ দিওঁ যে তেখেত অসমৰ এগৰাকী নামী অধিবক্তা। 2022-23 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় 5,69,930 টকা। অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 41,38,800 টকা। স্থাৱৰ সম্পত্তিৰ পৰিমাণ 4,20,00,000
20 লাখ টকা মুঠতে 4 কোটি 61 লাখ 38 হাজাৰ 800 টকা তেখেতৰ পৰিশোধ কৰিবলগীয়া কোনো ধৰণৰ লোন নাই সেয়েহে তেখেত বৰ্তমান সময়ত সৰ্বমুঠ 4 কোটি 61 লাখ 38 হাজাৰ 800 টকা মূল্যৰ সম্পত্তিৰ অধিকাৰী নম্বৰ 6 অমৰ সিং টিছো কাৰ্বি আংলং জিলাৰ নিবাসী বৰ্তমান 56 বছৰ বয়সীয়া অমৰ সিং টিছই এইবাৰৰ নিৰ্বাচনত ডিফু লোকসভা সমষ্টিৰ পৰা বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যোৱা 2 এপ্ৰিল 2024 তাৰিখে জমা দিয়া শপতনামাত তেখেতে উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল আয়ৰ উৎস হ'ল কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে তেখেতৰ দৰমহা আৰু লগতে বেংকৰ পৰা পোৱা সুদ তথা খেতিৰ পৰা পোৱা উপাৰ্জনৰ ধন তেখেতে শপতনামাত বিগত বছৰৰ বাৰ্ষিক আয়ৰ কোনো উল্লেখ কৰা নাই তেখেতৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য 7 কোটি 3 লাখ 24 হাজাৰ 57 টকা স্থাৱৰ সম্পত্তিৰ মূল্য 11 কোটি 15 লাখ 5 হাজাৰ 472 টকা মুঠতে 18 কোটি 18 লাখ 29 হাজাৰ 529 টকা তেখেতৰ নামত থকা সৰ্বমুঠ লোনৰ পৰিমাণ হ'ল 5 কোটি 34 লাখ 1 হাজাৰ 544 টকা গতিকে তেখেতৰ আচল সম্পত্তি হ'ব 12 কোটি 84 লাখ 27 হাজাৰ 985 টকা নম্বৰ 5 খাম্ফা বৰগয়াৰী কোকৰাঝাৰ জিলাৰ নিবাসী বৰ্তমান 58 বছৰ বয়সীয়া খাম্ফা বৰগয়াৰীয়ে 2024 লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰাই বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যোৱা 17 এপ্ৰিল 2024 তাৰিখে তেখেতে জমা দিয়া শপতনামাত উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল আয়ৰ উৎস হ'ল ব্যৱসায় দৰমহা সুদ পাৰ্টনাৰশ্বিপ ফাৰ্ম তথা অন্যান্য আয় 2022-23 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় 16 লাখ 41 হাজাৰ 220 টকা অস্থাৱৰ সম্পত্তিৰ মূল্য 14 কোটি 9 লাখ 87 হাজাৰ 118 টকা স্থাৱৰ সম্পত্তিৰ মূল্য 2 কোটি 96 লাখ 89 হাজাৰ 240 টকা মুঠতে 17 কোটি 6 লাখ 77 হাজাৰ 358 টকা তেখেতৰ নামত থকা লোনৰ পৰিমাণ 7 কোটি 61 লাখ 74 হাজাৰ 85 টকা গতিকে তেখেতৰ আচল সম্পত্তিৰ পৰিমাণ হ'ব 9 কোটি 45 লাখ 2 হাজাৰ 273 টকা নম্বৰ 4 ৰকিবুল হুছেইন অসম কংগ্ৰেছৰ আগশাৰীৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই এইবাৰ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় নিৰ্বাচনী প্ৰতিযোগিতাখনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যোৱা 18 এপ্ৰিল 2024 তাৰিখে তেখেতে জমা দিয়া শপতনামাত উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল আয়ৰ উৎস হ'ল দৰমহা ভাৰতীয় আয় সুদ তথা কৃষিভিত্তিক আয় ইত্যাদি 2022-23 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় 56 লাখ 8 হাজাৰ 580 টকা অস্থাৱৰ সম্পত্তিৰ মূল্য 78 লাখ 88 হাজাৰ 495 টকা স্থাৱৰ সম্পত্তিৰ মূল্য 17 কোটি 13 লাখ 90 হাজাৰ টকা মুঠতে 17 কোটি 92 লাখ 78 হাজাৰ 495 টকা তেখেতৰ নামত থকা মুঠ লোনৰ পৰিমাণ 1 কোটি 61 লাখ 24 হাজাৰ 464 টকা গতিকে লোনৰ পৰিমাণটো বাদ দি তেখেতৰ আচল সম্পত্তিৰ মূল্য হ'বগৈ 16 কোটি 31 লাখ 54 হাজাৰ 31 টকা নম্বৰ 3 সুৰেশ বৰা নগাঁও জিলাৰ নিবাসী বৰ্তমান 52 বছৰ বয়সীয়া সুৰেশ বৰাই এইবাৰৰ লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰাই বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যোৱা 23 এপ্ৰিল 2024 তাৰিখে তেখেতে জমা দিয়া শপতনামাত উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল আয়ৰ উৎস হ'ল ব্যৱসায় পাৰ্টনাৰশ্বিপ ফাৰ্ম আৰু ভাৰতীয় ইনকাম তথা বেংকৰ পৰা পোৱা সুদ ইত্যাদি 2022-23 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় 1 কোটি 10 লাখ 16 হাজাৰ 313 টকা তেখেতৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 25 কোটি 39 লাখ 77 হাজাৰ 649 টকা স্থাৱৰ সম্পত্তিৰ পৰিমাণ 14 কোটি 78 লাখ 29 হাজাৰ টকা গতিকে মুঠতে 40 কোটি 18 লাখ 6 হাজাৰ 649 টকা তেখেতৰ নামত থকা মুঠ লোনৰ পৰিমাণ 22 কোটি 92 লাখ 80 হাজাৰ 730 টকা গতিকে তেখেতৰ আচল সম্পত্তিৰ পৰিমাণ হ'বগৈ 17 কোটি 25 লাখ 25 হাজাৰ 919 টকা নম্বৰ 2 সাহাবুল ইছলাম চৌধুৰী কৰিমগঞ্জ জিলাৰ নিবাসী বৰ্তমান 55 বছৰ বয়সীয়া সাহাবুল ইছলাম চৌধুৰীয়ে 2024 লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰাই AIUDF দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যোৱা 2 এপ্ৰিল 2024 তাৰিখে তেখেতে জমা দিয়া শপতনামাত উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল আয়ৰ উৎস হ'ল ব্যৱসায় 2022-23 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় 25 লাখ 65 হাজাৰ 230 টকা তেখেতৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 10 কোটি 51 লাখ 7 হাজাৰ 200 টকা আনহাতে তেখেতৰ নামত
থকা স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল 56 কোটি টকা মুঠতে 64 কোটি 51,07,200 টকা তেখেতৰ নামত থকা সৰ্বমুঠ লোনৰ পৰিমাণ হ'ল 3 কোটি 49,34,993 টকা গতিকে লোনৰ পৰিমাণটো বাদ দি তেখেতৰ আচল সম্পত্তিৰ পৰিমাণ হ'বগৈ 62 কোটি 97,72,207 টকা আৰু এতিয়া সদৌশেষত আমি আহিছো আমাৰ আজিৰ তালিকাখনৰ 1 নম্বৰ স্থানত থকা প্ৰাৰ্থীজনৰ ওচৰলৈ এণ্ড হি ইজ নান আদাৰ দেন বদৰুদ্দিন আজমল হোজাই জিলাৰ নিবাসী তথা AIUDFৰ মুখ্য নেতা বদৰুদ্দিন আজমল সাহাবে ঐনবাৰৰ দৰে এইবাৰো ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ আগবঢ়াইছে যোৱা 7 এপ্ৰিল 2024 তাৰিখে তেখেতে জমা কৰা শপতনামাত উল্লেখ কৰা অনুসৰি বৰ্তমান সময়ত তেখেতৰ মূল আয়ৰ উৎস হ'ল ব্যৱসায় সাংসদৰ দৰমহা বেংকৰ সুদ পাৰ্টনাৰশ্বিপ ফাৰ্মৰ লাভ সম্পত্তি বিক্ৰী কৰি পোৱা লাভাংশ ইত্যাদি 2022-23 বিত্তীয় বৰ্ষত তেখেতৰ মুঠ আয় 1,41,42,840 টকা মুঠ অস্থাৱৰ সম্পত্তি 28,34,40,060 টকা তেখেতৰ নামত থকা স্থাৱৰ সম্পত্তি 123,37,73,733 টকা সৰ্বমুঠ 151,71,13,793 টকা আজমল সাহাবৰ নামত থকা লোনৰ পৰিমাণ হ'ল 1,15,75,000 টকা গতিকে লোনক বাদ দিও তেখেতৰ মূল সম্পত্তিৰ পৰিমাণ হ'ব 150,55,38,793 টকা গতিকে ৰাইজ এখেতসকলে হ'ল বৰ্তমান সময়ত অসমৰ আটাইতকৈ ধনী সাংসদ প্ৰাৰ্থী আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে পৰৱৰ্তী ভিডিঅ'টোত আৰু এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ